হয় হয় এই বেগটোত নিজৰ ঘৰত খেৰ থাকিলে এইটো কাৰণ 1 কেজি খেৰ ধৰিছে এই বেগটোত আপোনাৰ মোক খৰচ পৰিছে 22 টকাত 45 দিনত 300 টকা ধুনীয়াকে ইনকাম মাটি নাই ঘৰৰ বান্দা বা ভিতৰ এনে পৰিত্যক্ত ৰুমতো কৰিব পাৰে খেতিটোত ইমান লাগি থাকিব বৰ্তমান মোৰ লগত 12,000 মহিলা এই কামটোতে জড়িত শুকান কাঠফুলাৰ পৰা মই বিস্কুট কেক ভুজিয়া নিমকি আচাৰ বনাওঁ নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আজি আমি উপস্থিত আছোঁ যোৰহাটৰ কেন্দুগুৰিত যোৰহাটৰ কেন্দুগুৰিৰ এগৰাকী উদ্যোগী মহিলা যি কাঠফুলা খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আনক সংস্থাপিত কৰা উদ্দেশ্য আগত ৰাখি কাঠফুলা খেতি আৰম্ভ কৰিছে কাঠফুলা খেতি কৰি তেখেতে কেৱল নিজে স্বাৱলম্বী হোৱাই নহয় কাঠফুলা খেতিক অসমৰ বিভিন্ন প্ৰান্তত প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে দীৰ্ঘদিন ধৰি তেখেতে কাঠফুলা খেতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমৰ বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰিছে যাতে উঠি অহা প্ৰজন্মই কাঠফুলা খেতিৰ জৰিয়তে নিজে স্বাৱলম্বী হ'ব পাৰে আৰু নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনক সংস্থাপন দিব পাৰে তেনেগৰাকী উদ্যোগী মহিলাৰ কাষলৈ আজি আমি আপোনালোকক লৈ আহিব বিচাৰিছোঁ আহক তেখেতে কেনেকৈনো কাঠফুলা খেতিৰে নিজক স্বাৱলম্বী কৰিছে আৰু অসমত কাঠফুলা খেতি প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে তেখেতে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইগৰাকীয়ে সেই উদ্যোগী মহিলাগৰাকী যিয়ে কাঠফুলাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে বাইদেউ আপোনাক আমাৰ অনুসন্ধানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আপুনি কাঠফুলা খেতিৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে মই 2022 চনৰ পৰাই জড়িত হৈছোঁ 2022 চনৰ 22 ফেব্ৰুৱাৰীৰ পৰা কৰি আছে আৰু এতিয়া আপোনাৰ কাঠফুলা উৎপাদনটো হৈ আছে হয় হয় কাঠফুলা এতিয়া আপোনাৰ বজাৰখন কেনেকুৱা পাইছে আপুনি কাঠফুলাৰ যিখিনি আপোনাৰ প্ৰডাকশ্যন হৈছে সেইখিনি বিক্ৰীৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি প্ৰথম যেতিয়া মই প্ৰশিক্ষণ লৈছিলোঁ প্ৰশিক্ষণৰ পাছত যেতিয়া মই কৰিছিলোঁ তেতিয়া বজাৰটো অকণমান দিগদাৰ হৈছিলে কিন্তু বজাৰ ল'বলৈ মই বহুত কষ্ট কৰিলোঁ কষ্ট কৰি এতিয়া এনেকুৱা হৈছে আমি মানে কাঠফুলা মানুহক যোগানহে ধৰিব পৰা নাই তেনেকুৱা এটা হৈ গৈছেগৈ আমাৰ কিন্তু যোৰহাটত আমাৰ মাৰ্কেট পুৰা আছে আমি সেইটো দিব পৰা নাই আপোনাৰ কাঠফুলা ব্ৰেণ্ডটো কি বুলি আছে মোৰ মাধুৰী ফুড প্ৰডাক্ট বুলি আছে তাৰমানে কি মই প্ৰথম আচাৰ কৰিছিলোঁ আচাৰত খুব লাগিব লাগে আৰু বৰ পিটিকা কাম তাৰপিছত দেখিলোঁ কম খৰচত ভাল ব্যৱসায় কাঠফুলা সেইটো কাৰণে কাঠফুলাটো বাছি ল'লোঁ তাৰপিছত এইটো কাঠফুলাটো কৰোঁতে মইতো ইমান মোৰ জেগাও নাই মই ছাপ্লাইও দিব পৰা নাই লাহে লাহে চাহিদাও বাঢ়ি গৈছে তেতিয়া মই কি কৰিলোঁ প্ৰথম ব্যক্তিগতকৈ প্ৰশিক্ষণ দিছিলোঁ মহিলাখিনি তাৰপিছত আমাৰ যোৰহাটৰ কৃষি বিভাগ আত্মাৰ জৰিয়তে মই এতিয়ালৈকে 2500 মহিলাক প্ৰশিক্ষণ দিলোঁ আৰু তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ পাছত কি হয় মই তেওঁলোকৰ লগত হোৱাটছআপ গ্ৰুপ খুলিলোঁ আৰু তেওঁলোকৰ যিখিনি বিক্ৰী কৰিবতো বহুতে নোৱাৰে মাৰ্কেটটো চবেই ল'ব নোৱাৰে তেওঁলোকৰ পৰা মই আনি সেইটো মোৰ মাৰ্কেট লওঁ তাৰমানে আপুনি যিসকলক প্ৰশিক্ষণ দিছে তেওঁলোকে প্ৰডাকশ্যন কৰিছে আৰু প্ৰডাকশ্যনৰ মাৰ্কেটিংটো আপুনিয়ে কৰি দিছে মই সেইটো কৰিছোঁ আৰু এতিয়া লাষ্ট আপোনাৰ গুৱাহাটী IIEৰ পৰা মই মাষ্টাৰ ট্ৰেইনাৰ হিচাপে মানে কাঠফুলাৰ প্ৰশিক্ষণ অসমৰ বিভিন্ন জেগাত দিছিলোঁ আৰু তেওঁলোকৰ কি হয় এতিয়া মই লখিমপুৰত দিছোঁ বা ডিব্ৰুগড়ত দিছোঁ মাজুলীত দিছোঁ তেওঁলোকৰ তাৰ পৰাতো মই অনাটো কেঁচা কাঠফুলাটো বেয়া হৈ যায় সেইটো কাৰণে এতিয়া মাজুলীত হ'লে মাজুলীতেই মই কাষ্টমাৰ তেওঁলোকক ঠিক কৰি দিছোঁ তাতো এটা মানে মাৰ্কেট তেনেকৈ পাই গৈছে মই অকল মোৰ নিজৰ ডিষ্ট্ৰিক্ট বুলিয়ে নহয় অসমৰ বিভিন্ন ঠাইত মই সেই কাঠফুলা মানে বজাৰখন খেতিয়কসকলক দিব পাৰিছোঁ আৰু যিখিনি তেওঁলোকৰ বিক্ৰী নহয় সদায়তো মানুহে নকয় মই তেওঁলোকক মানে ড্ৰাই কৰি মানে শুকান কৰিবলৈ শিকাই দিওঁ কৰাৰ পিছত সেইখিনি মই নিজেই লওঁ আৰু লৈ পেলাই মই ভেলু এডেড প্ৰডাক্ট বিস্কুট কেক প্ৰটিন পাউডাৰ সেইখিনিৰ কাৰণে কৰিছোঁ আৰু এতিয়া আগষ্টৰ পৰা মই অলপ বহল ভিত্তিত সেই মানে ভেলু এডেড প্ৰডাক্টখিনি আৰম্ভ কৰিম বাইদেউ এই কাঠফুলা ব্যৱসায়টো আচলতে কি হয় আমাৰ এতিয়া নিবনুৱা যুৱক যুৱতীসকলে কিবা এটা কৰিবলৈ সদায় মূলধনৰ কাৰণে চিন্তা কৰি থাকিব লগা হয় আপোনাৰ এই কাঠফুলা ব্যৱসায়টো আপোনাৰ মানে কিমান টকা হ'লে প্ৰথমতে আৰম্ভ কৰিব পাৰে সেইটো খুব ভাল কথা সুধিলে আপোনাৰ নিজৰ ঘৰত যদি খেৰ থাকিলে মই এইটো বেগ দাঙি দিছোঁ দেই এই বেগটোত নিজৰ ঘৰত খেৰ থাকিলে এইটো কাৰণ 1 কেজি খেৰ ধৰিছে এই বেগটোত আপোনাৰ মোক খৰচ পৰিছে 22 টকা লেবাৰ চাৰ্জ কিন্তু এইটো চাওক আৰু তাৰ মাজতে আৰু এটা কথা গৰমকালি মানে অয়েষ্টাৰ
কাঠফুলা ভাল নহয় বুলি কয় মোৰ এইটো 15 দিনত ফুলিছে আৰু 22 টকা খৰচ হৈ এটা বেগৰ পৰা 300 টকা এই সৰু বেগ কাৰণে মই 300কে ধৰিছো 45 দিনৰ ভিতৰত 300 টকা তাৰমানে 22 টকা খৰচ কৰি 45 দিনত 300 টকা ইনকাম কৰিব পাৰে মোৰ এটোৱে ভাল লাগিছে মানুহে কয় গৰম কালি কাঠফুলা নহয় মোৰ এটো টিঙৰ চালি কিন্তু তাতো মই গৰম কালি কেনেকে কৰিব লাগে মই সেইখিনি শিকি লৈছো আৰু এটো আপোনাৰ 15 দিনত কলি ওলাই গৈছে কাৰণ চক এই 22 টকাত 45 দিনত 300 টকা ধুনীয়াকে ইনকাম হয় আৰু এটো নিজৰ ঘৰত খেৰ থাকিলে 5000 টকাতে এটা ভাল ইনকাম হয় বা কাবাৰ মাটি নাই ঘৰৰ বান্দা বা ভিতৰ এনে পৰিত্যক্ত ৰুমতো কৰিব পাৰে কাৰণ এটা বেগত যদি 45 দিনত মই এনে 300 টকা ধৰিছো 300 টকা ইনকাম হয় 100টা বেগত দেখোন 30000 টকা একো দিগদাৰ নাই আৰু এই খেতিটোত ইমান লাগি থাকিব নালাগে আপোনাৰ আজি বনালো 15 দিনৰ পাছৰ পৰাহে আমি পানী দিয়া এইখিনি কাম কৰিলো আপুনি ৰাতিপুৱা দিনে 10 টাকেও কোনবা নিবনুৱা যুৱক যুৱতী থক 10 টাকে বনাই তেওঁ দিনটো অইন কিবা কামো কৰক সন্ধিয়া লগাৰ ৰাতিপুৱা যাওঁতে পানী দিলে সন্ধিয়া পানী দিলে বস একো দিগদাৰ নাই আৰু লগতে কি হয় এইখিনি বিকাকো বিকিলে বা ঘৰটো এটা প্ৰটিন ভাল খাদ্য খাব পাৰিলে এটো হৈছে এই বাইদেৱে ক'লে আপোনাৰ আমি মিনিমাম 5000 টকাৰ পৰা এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰো আৰু অতি কম জেগাৰ ভিতৰত আমাৰ যদি জেগা নাই আমি মানে 12 এটা ৰুমতে আমি ধুনীয়াকে ব্যৱসায়টো আৰম্ভ কৰিব পাৰো আৰু বা কাবাৰ 5 মিনিটৰ বান্দা এখন থাকিলে তাতো বহুত খৰচ নহয় কাপোৰ আৰদি হলেও কৰিব আৰু বাইদেৱে ধুনীয়াকে গ্ৰীণ নেট দি কৰিছে পৰিষ্কাৰ হ'ব লাগিব জায়গাটো আৰু যাতে মানুহৰ আহজা হ'ব নালাগে কাৰণ বীজাণুমুক্ত হ'ব লাগিব তাৰমানে গোটেই ব্যৱস্থাটো বিজ্ঞানসন্মত হ'ব লাগিব সাম্প্ৰতিক সময়ত মানে বাইদেৱে ক'লে আচলতে আমাৰ যিটো চিন্তা কৰা হয় যে কাঠফুলাৰ আমাৰ বজাৰখন নাই বা কাঠফুলাৰ আমি খেতি কৰি পেলাই আমি বিক্ৰী কৰিব নোৱাৰিম বাইদেৱে ক'লে বাইদেৱে যিখিনি উৎপাদন কৰিছে সেইখিনি আচলতে পৰ্যাপ্ত নহয় আমি কথা পাতি থাকোঁতে বাইদেৱে ক'লে বাইদেৱে নিজৰ আচলতে যিমানখিনি প্ৰডাকশ্যন হয় নিজৰ গাঁওখনতে জোৰাব নোৱাৰে আৰু বাইদেউ এতিয়া আপুনিতো আপুনি মাষ্টাৰ ট্ৰেইনাৰ হিচাপে প্ৰশিক্ষণ দি আছে বা অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাক মাতে আপুনি প্ৰশিক্ষণ দিছে এতিয়া বহুতে ধৰক জানে বা বহুতে নাজানে এতিয়া কিছু সংখ্যক মানে আমাৰ যুৱক যুৱতীয়ে বা কিছু ব্যক্তিয়ে যদি আপোনাক প্ৰশিক্ষণ ল'ব বিচাৰে সাপোজ কোনোবা এজনে ধৰক এখন গাঁৱত তাত বহুত ইচ্ছুক নাই এজন মানুহে ইচ্ছুক আছে কাঠফুলা খেতি কৰিব তেওঁক আপুনি ব্যক্তিগতভাৱে এজন মানুহে যদি আপোনাৰ লগত ট্ৰেইনিং কৰিব বিচাৰে তেওঁক আপুনি ইয়াতে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব মই তাৰমানে কি সময় মোৰ নিজৰ ঘৰত প্ৰশিক্ষণ নিদো যিজন ব্যক্তিয়ে মাতে তেওঁক মই এনেকুৱাকে প্ৰশিক্ষণ দিম য'ত প্ৰশিক্ষণ দিম তেওঁ অকল প্ৰশিক্ষণটো ল'লে নহ'ব নহয় তেওঁ কোনখন জেগাত কৰিব মই জেগাটো সিলেক্ট কৰোঁ আৰু তেওঁ মাৰ্কেটিঙলৈকে মই গোটেইখিনি কৰোঁ সেইটো হয় এতিয়া মোৰ আপোনাৰ 13 জুলাইত জনমভূমি আৰু 15 জুলাইত নিয়মীয়া বাৰ্তাত ওলাইছে মই মাজুলী মনোজ আৰু অভিজিত সিহঁতক ট্ৰেইনিং দিছিলোঁ অকল ট্ৰেইনিং দিয়া বুলিয়ে নহয় ডিপাৰ্টমেণ্টৰ কৃষি বিভাগৰ লগত যোগাযোগ কৰি সিহঁতে কৃষি বিভাগত আজিকালি কিছুমান খেতিৰ সা সঁজুলি আহে তেওঁলোকৰ লগত সেইখিনি যোগাযোগ কৰিও অফিচৰ লগত তেওঁলোকক খেৰ কটা মেচিন পৰ্যন্ত মই যোগাৰ কৰিছোঁ যিমান সাধ্য অনুসাৰে সেই লাইনখিনি আমি তাৰমানে যোগাৰ কৰি দিওঁ যে এনেকৈ এনেকুৱা বস্তু পোৱা যায় তোমালোকে খেতি কৰা আৰু তেওঁলোকে যদি বিকিবও নোৱাৰে তেওঁলোকৰ পৰা মই কালেকশ্যন কৰিম এতিয়া মাজুলী মনোজ আৰু অভিজিত সিহঁতি খুব ভালকে কৰিছে অকল মাজুলীত সিহঁতি ভাবিছিলে কি মাৰ্কেট নাপাম হ'ল তোমালোকে কৰা আৰু মাৰ্কেটিঙৰ কোনটো ষ্টাইলত মানে মাৰ্কেটিং কৰিব পাৰি মই সেই ষ্টাইলখিনিও শিকাওঁ অকল মানে কি হয় প্ৰশিক্ষণটো দি মই হেৰি নহয় আৰু কেতিয়াবা মোক কিছুমান মানে প্ৰশিক্ষণ দিয়া মানুহে কয় বাইদেউ আপুনি ইমান লাগি আছে আমাৰ মা দেউতাও এনেকৈ নালাগে কালি এগৰাকী আপোনাৰ লখিমপুৰৰ পৰা কৈছে তেওঁক শিকাই দিব লাগে কাৰোবাৰ ওচৰত ট্ৰেইনিং লৈছিলে এতিয়া বেগবিলাকত পোক লাগিছে বাইদেউ অনলাইন ট্ৰেইনিং দিব কিমান লাগিব মই বোলো একো নালাগে আপুনি এনেকুৱা কৰক মই সেইখিনি সুবিধাও কৰি দিওঁ তাৰমানে আৰু ভাল লাগে যেতিয়া মাইকী মানুহ এজনীয়ে এটা ইনকম কৰে আৰু ঘৰ চলে তাতকে মোৰ একো মানে আশীৰ্বাদ নালাগে দে ভাল লাগে বাইদেউৰ আচলতে উদ্দেশ্যটো হৈছে বাইদেউ অকল নিজে সংস্থাপিত হোৱা নহয় আনক কেনেকৈ সংস্থাপন এটা দিব পাৰে সেই কথাটোত আচলতে বাইদেউ লাগি আছে আৰু বাইদেৱে ক'লে যে বহুত মানুহ আছে এনেকৈ ধৰণে আপোনাৰ প্ৰশিক্ষক হিচাপে মাতিলে প্ৰশিক্ষণ দিলে তেওঁ কাঠফুলা কেনেকৈ প্ৰডাকশ্যন কৰিব লাগে কি কৰিব লাগে শিকালে হৈ গ'ল কিন্তু বাইদেৱে সেইখিনিতে আচলতে সন্তুষ্ট থকা নাই বাইদেউৰ উদ্দেশ্যটো হ'ল মই যদি এজন মানুহক প্ৰশিক্ষণ দিছোঁ তেওঁক যদি কাঠফুলা খেতি কৰিবলৈ শিকাইছোঁ তেতিয়াহ'লে তেওঁক কেনেধৰণে কাঠফুলা খেতি কৰিব লাগিব কেনেধৰণে আপোনাৰ প্ৰডাকশ্যন কৰিব লাগিব সেইখিনি শিকাবই লগতে
তেওঁ যদি মাৰ্কেট সম্পৰ্কতো জ্ঞান নাই বা সেই বস্তুখিনি ক'ত বিকিব সেইটো সম্পৰ্কত লৈ পেলাই যদি তেওঁ এটা চিন্তা থাকে, সেই সহায়খিনি বাইদেৱে কৰি দিব। আপোনালোকে কাঠফুলা প্ৰশিক্ষণ লৈ বাইদেউৰ ওচৰত কাঠফুলা খেতি কৰিব আৰু বজাৰখন কেনেধৰণে পাব, কাঠফুলাৰ পৰা কি কি বস্তু বনাব পাৰিব, কেনেধৰণে আপুনি তাৰ কাঠফুলাৰ পৰা যিখিনি সামগ্ৰী বনাব তাৰ যিখিনি মেচিনেৰী লাগিব মেচিনেৰীখিনি আপোনালোকে ক'ত পাব, গোটেই ব্যৱস্থাখিনি বাইদেৱে আপোনালোকক সহায় কৰি দিব। আৰু যদি বেংকৰ কিবা লোন লাগে সেইখিনিও মই সহায় কৰি দিব পাৰিম, কাৰণ অসমৰ বৰ্তমান মোৰ লগত 12,000 মহিলা এই কামটোতে জড়িত হৈ আছে। মোৰ অকল যোৰহাট ডিষ্ট্ৰিক্ট নহয়, 17খন ডিষ্ট্ৰিক্টত মোৰ লগত এনেকৈ এতিয়া ক্ৰমান্বয়ে বাঢ়ি গৈছে। মোক মাতিছে কিন্তু মই সময় দিব পৰা নাই। এই 12,000 গোটেই 12,000 মহিলাই আপোনাৰ খেতিও কৰি আছেনে? খেতিয়ে কৰি আছে তেওঁলোকে। এতিয়া দিয়কচোন আমাৰ যোৰহাটতে আপোনাৰ 2500 ওপৰ মহিলা। এতিয়া তেওঁলোকক মানে কেনেকৈ কি কৰিব লাগে সেইখিনি কৈছোঁ, আৰু লাহে লাহে মই তেওঁলোকক মানে কি হয় গোটেইখিনিতো মই কভাৰ কৰিব নোৱাৰিছোঁ, ডিপাৰ্টমেণ্টক দিওঁ আপোনালোকে এখেতসকলক অলপ হেৰি কৰিব, তেনেকৈ লাহে লাহে গৈ আছেগৈ। আৰু অকল মহিলা বুলি নহয়, এইবছৰৰ পৰা পুৰুষখিনিকে লৈছোঁ, কাৰণ কি হয় মানুহৰ এটা কথা আছে মহিলাই সদায় আগস্থান পায়, কিন্তু ল'ৰাবিলাকে এনেকুৱা কিছুমান মানে ঘৰৰ অৱস্থা বেয়া, তেওঁলোকে যিটি কাকো ক'বও নোৱাৰে, তেওঁলোকক মই এইবাৰৰ পৰা লৈছোঁ। আৰু মোৰ উদ্দেশ্য কি হ'ল সমাজৰ অৱহেলিত মহিলাসকল যি তাৰমানে কাম কৰিবলৈ ওলাই গ'লেও সমাজৰ পৰা বেয়া কথা শুনে বা যেতিয়া টকা নাথাকে মানুহে বহুতভাৱে সমালোচনা কৰে, সেই মহিলাসকলক মই লৈছোঁ। বাইদেউ আচলতে এগৰাকী আদৰ্শ মহিলা, নাৰী সবলীকৰণৰ কাৰণে প্ৰকৃতাৰ্থত কাম কৰি থকা এগৰাকী মহিলা হ'ল বাইদেউ। তাৰমানে বাইদেৱে নাৰী সবলীকৰণৰ কাৰণে আচলতে যথেষ্ট কাম কৰি আছে। বাইদেৱে ক'লে 12,000 মহিলাই কাম কৰি আছে আজিৰ দিনত। আৰু আপুনি কিমান মহিলাক এতিয়ালৈকে প্ৰশিক্ষণ দিলে? মই প্ৰশিক্ষণ দিয়াটো আপোনাৰ 15,000 ওপৰ হ'ল। 15,000 আৰু মোৰ এতিয়া বেছি হ'ব, কাৰণ যেতিয়া মই প্ৰথম প্ৰশিক্ষণ দিছিলোঁ মোৰ কোনো নোটবুক নাছিলে। তাৰপিছত মই জানিলোঁ যে এনেকৈ প্ৰশিক্ষণ দিওঁতে মোক আপোনাৰ নিয়মীয়া বাৰ্তাৰ হেৰি জ্যেষ্ঠ সাংবাদিক চাৰিগাঁও জিতু কলিতা দাদাই ক'লে বাইদেউ আপুনি প্ৰশিক্ষণ দিছে, এনেকৈ যিখিনিক প্ৰশিক্ষণ দিয়ে তেওঁলোকৰ কিবা ডাটা ৰাখিব নাৰাখক, বোলে আপুনি বহী এখন লওক। তাৰ পাছত সেই বহীখনৰ পৰাহে মোৰ 12,000 হৈছে। তাৰ আগত মানে বাকীখিনি মই ৰেকৰ্ড থকাহে 12,000, তাতকৈ বহুত আপুনি বেছি। কিন্তু এতিয়া কি হয় আজিও লগ পাইছোঁ, বাইদেউ আপুনি প্ৰশিক্ষণ দিয়া চেনিজানত আমি কৰি আছোঁ। মই বোলো মোৰ মনত নাই, বোলে আমাৰ মনত আছে। সেই তেনেকুৱা কিছুমান আছে তাৰমানে তেনেকৈ, সেইখিনি ভাল লাগে। আৰু মই নতুন কেনেকৈ আৰু আগবঢ়াই নিব পাৰোঁ সেইটোৱে। বাইদেৱে কাঠফুলাৰ পৰা বিভিন্ন প্ৰডাক্ট বনাইছে, আমি সেই প্ৰডাক্টখিনিও আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। কাঠফুলাৰ পৰা আচলতে বাইদেৱে বহুতখিনি প্ৰডাক্ট বনাইছে আৰু ভৱিষ্যতলৈ পৰিকল্পনাও আছে। কেনেধৰণৰো পৰিকল্পনা আছে আৰু কাঠফুলাৰ পৰা কি কি প্ৰডাক্ট প্ৰস্তুত কৰিছে আমি আপোনালোকক কিছু দেখুওৱাৰ চেষ্টা কৰিম। আৰু এটা মই এইখিনিতে কওঁ, মই প্ৰশিক্ষণ দিয়া বুলি ক'লে এটা কথা ভুল মানে দিছোঁ, কিন্তু এই প্ৰশিক্ষণ মই প্ৰথম লৈছিলোঁ RCTত, মই সেইটো নক'লে ভুল হ'ব। আৰু তাৰপিছত মই অসম কৃষি বিশ্ববিদ্যালয়ত লৈছিলোঁ, কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ অপূৰ্ব দাস ছাৰ। কিন্তু যদিও মই লোকক প্ৰশিক্ষণ দিছিলোঁ, ছাৰৰ পৰা এতিয়া শিকি আছোঁ আৰু মোৰ বহুত শিকিবলৈ বাকী আছে। আৰু মোক মানুহখিনিয়ে কয়, আৰু এটা কথা মই কিন্তু সমালোচনা কৰা নাই, মোৰ অভিজ্ঞতাৰ পিনৰ পৰা গৈছোঁ। যেতিয়া আত্মসহায়ক গোটৰ মহিলাখিনিক দিবলৈ যাওঁ তেওঁলোকে মোক এটাই সোধে বাইদেউ চাৰ্টিফিকেট দিবনে? মইতো মোৰ নিজৰ চাৰ্টিফিকেট দিব পৰা মোৰ হেৰি হয় মই দিব পাৰোঁ, কিন্তু সেইখনে কাম নকৰে। তেতিয়া মই কি কৰোঁ, মই তেতিয়া তেওঁলোকক সোধোঁ যে আপোনালোকে চাৰ্টিফিকেট কেলৈ বিচাৰে? মানে বেংকত লোন ল'বৰ কাৰণে। বেংকত আচলতে কি এই খেতিটোৰ কাৰণে প্ৰথম অৱস্থাত লোনৰ কোনো প্ৰয়োজনেই নাই, আমিয়ে চিন্তা কৰা নাই। আমি এতিয়া লাহে ধীৰে লোনৰ হেৰি কৰিম, কিন্তু কি হয় কিছুমান ক্ষেত্ৰত বেয়া লাগে, চাৰ্টিফিকেট লাগে। তেতিয়া মই ইউনিভাৰ্চিটিত যিখিনি ট্ৰেইনিং হয় মানুহখিনিক সেই ছাৰৰ লগত যোগাযোগ কৰি সেই মানে ট্ৰেইনিঙৰখিনিও কৰোঁ, কাৰণ আমি ট্ৰেইনিং দিওঁ, ছাৰহঁত আমাতকৈ বহুত এক্সপাৰ্ট হয়। আৰু মই ছাৰৰ পৰা মানে এমাহত 2-3 দিন ছাৰৰ পৰা শিকি আছোঁ, আৰু ভৱিষ্যতে বহুত শিকিবলৈ বাকী আছে তাৰমানে তেনেকৈ। সেইটো আৰু কাৰোবাক যদি বেংকৰ কিবা লোনৰ ক্ষেত্ৰত সহায় কৰিব লাগে মই ঠিক সেইটোত সহায় কৰিব পাৰিম, যেনেকৈ মেচিনেৰী বস্তু তেনেকৈ সেইখিনিও এইবছৰৰ পৰা মই সেই ছাপোৰ্টটো দিম। কাৰণ কিছুমান মানুহ বহুত ডাঙৰকৈ কৰি পেলাই কিছুমান পইচাও নাথাকে, আৰু কি হয় লোন ল'ব লাগে। আমাৰ মনত প্ৰথম ব্যৱসায়টো কৰোঁতে লোন ল'ব নালাগে, ব্যৱসায়টো আৰম্ভ কৰাৰ পিছত কিন্তু লোন ল'ব লাগে। এইটো কাৰণে ধাৰ থাকিলে মানুহে কাম কৰে,
সেইটো কাৰণে বহুত ধাৰ নহয় গুৰুত্বপূৰ্ণ কথা কৈছে ধাৰ ৰাখিলে কাম কৰে আচলতে বাইদেউ কৈ ঠিকেই কৈছে কথাটো আৰু সেইটো কাৰণে যিখিনি মহিলা মানে লোনৰ যোগ্য মই সেইখিনি সহায় কৰিছো আৰু লৈছেও দেই এতিয়া মই PMFME লোন মেচিনাৰী লোন এতিয়ালৈকে যোৰহাটত 14টাৰ ওপৰ দিয়াইছো তেওঁলোকে কাম কৰিছে ভাল লাগিছে সঁচা অৰ্থত তাৰমানে আৰু যিমান পাৰো সহায় কৰি যাম আৰু লগতে মই মোৰ আমাৰ যোৰহাট বাহনা কলেজৰ পৰা মোক এই ক্ষেত্ৰত তেওঁলোকে বহুত ছাপোৰ্ট দিছে আৰু তাতো মই কাঠফুলাৰ বেগ আৰিছিলো এতিয়া বন্ধৰ কাৰণে সেইকাৰণে আকৌ আগষ্টৰ পৰা তাত বোটানী বিভাগত কৰিম আৰু বাহনা কলেজত তাত পংকজ বৰুৱা ছাৰ মানৱ ছাৰ তেওঁলোকে মোক যথেষ্ট ছাপোৰ্ট দিছে কাৰণ ক'ৰবাত কিবা এটা কৰিবলৈ হ'লে লিখা মেলাখিনি মই মানে সিমান এক্সপাৰ্ট নহয় ছাৰহঁতে মোক সহায় কৰে এতিয়া আপোনাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নীতি হাবৰ এটা গ্ৰান্টৰ কাৰণে তেওঁলোকে মোক গোটেইখিনি কাম কৰি দিছে সহায় কৰিছে আৰু বিভিন্ন ঠাই কলেজ স্কুলৰ ষ্টুডেণ্ট আমাৰ ইয়ালৈ আহে কিন্তু ভাল লাগিছে কি যেতিয়া এক্সপ'জাৰ ভিজিট আহে আপোনাৰ তাৰে 2-3জন ল'ৰা ওলাই যায় ল'ৰা ছোৱালী এতিয়াও মোৰ মানে পঢ়ি থকা ল'ৰা ছোৱালীয়ে ঠিক কাঠফুলা কৰি নিজৰ খৰচ উলিয়াইছে নিজৰ পঢ়া খৰচটো নিজে উলিয়াইছে তেনেকুৱা আপোনাৰ 10-15জন মান ল'ৰা ছোৱালী আছে তেওঁলোকে মানে ভাল লাগে সেইটো বাইদেউ কাঠফুলাৰ পৰা আপুনি কি কি প্ৰস্তুত কৰিব পাৰি আৰু আপুনি কি কি প্ৰস্তুত কৰিছে আমাৰ দৰ্শকসকলক কিছু আপোনাৰ দ্বাৰা দেখুৱাব বিচাৰিম এইটো শুকান কাঠফুলা এইটো যেতিয়া মই কৈছিলো বিক্ৰী নহ'লে আমি এইটো কৰোঁ এনেও চবেই তাৰমানে কি হয় কেঁচা কাঠফুলাটো নাখায় মানে কি বহুত দিন থ'বও নোৱাৰে কেঁচা কাঠফুলা 7 দিন থ'ব পাৰি বহুতে শুকান কাঠফুলাটো বিচাৰে এইটো কাঠফুলাটো এইটো কিমানকৈ আপুনি কৰিছে এটা পেকেটত 50 গ্ৰামত আমি মাৰ্কেটত 100 টকা 50 গ্ৰামত 100 টকা এইটো কিমান দিন ৰাখিব পাৰিব এইটো আমাৰ এবছৰ ভালকে মানে ইয়াৰ হেৰিকে থ'লে ইয়াৰ টাইপকে এবছৰ আৰু ইয়াৰ পৰা যিটো আমি গুড়ি উলিয়াম তাৰ পৰা মই এটা প্ৰটিন পাউডাৰ বনাইছো এইটো এই প্ৰটিন পাউডাৰটো কি হয় এনাৰ্জি ড্ৰিংক হিচাপেও ব্যৱহাৰ কৰিব পাৰে লগতে ইয়াৰ পৰা বিস্কুট কেক এইটোৰ পৰাও খাব পাৰে বনাই খাব পাৰে তাৰমানে মোৰ প্ৰটিন পাউডাৰ বিশেষত্ব সেইটোৱে ইয়াৰ পৰা আপোনাৰ এগিলাচ খালেও দৰকাৰ হ'লে ল'ৰা ছোৱালী এতিয়া স্কুল গ'ল টিফিনত পটককৈ গাখীৰ অকণমান মিহলাই পেলাই এটা কেকো বনাই পঠাব পাৰে কাৰণ কাঠফুলাটো হৈছে কিমান মানে প্ৰটিনযুক্ত বস্তু সেইটো হয় আৰু লগতে কাঠফুলাৰ পৰা মই বিস্কুট কেক ভুজিয়া নিমকি আচাৰ বনাওঁ কিন্তু মই আজি বিস্কুটটোহে আছে দেই এইটো বাইদেউ দেখিছে বিস্কুট বনাইছে কাঠফুলাৰ পৰা আমি আচলতে নাজানো যে আমি জানো কাঠফুলা আমি কেৱল কাঠফুলাটো আমি খাই বুলি জানো আৰু শুকান কাঠফুলাটো খাই বুলি জানো হয়তো বহুতে জানে কিন্তু মই আচলতে জনা নাছিলোঁ মই দেখিছোঁ যে কাঠফুলাৰ পৰা বিস্কুট বনাব পাৰি বাইদেউ চাওক আপুনি সুন্দৰ বিস্কুট বনাইছে ইয়াত বাইদেউৰ নিজৰ ব্ৰেণ্ডৰ নামত ইয়াৰ পেকেজিং কৰিছে আৰু এইটো আপোনাৰ শুকান কাঠফুলা আপোনালোকে দেখা পালে শুকান কাঠফুলা এইটো ধুনীয়াকৈ বনাইছে আৰু এটা এনাৰ্জি ড্ৰিংক এইটো আমাৰ মানে অতি উপযোগী আমি এনাৰ্জি ড্ৰিংক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াৰ এই পাউডাৰটোৰ পৰা আমি কেক আদিও বনাব কেক বিস্কুট আদিও আমি বনাব পাৰোঁ আৰু যিটো অতি এনাৰ্জেটিক হয় তাৰমানে এইটো মোৰ আগষ্টৰ পৰা মাৰ্কেটত ওলাব এইটো বাইদেৱে এতিয়া পৰীক্ষামূলকভাৱে এইটো কৰিলে ইতিমধ্যে সম্পূৰ্ণ হৈছে আগষ্টৰ পৰা মাৰ্কেটলৈ ওলাব আপোনালোকে বাইদেউৰ লগত যোগাযোগ কৰি এইখিনি প্ৰডাক্টটো বাইদেউ যিখিনি কাঠফুলাৰ পৰা প্ৰস্তুত কৰা প্ৰডাক্ট ক'ত পায় কেনেধৰণে পাব আমি ডেছক্ৰিপশ্যনত বাইদেউৰ ফোনৰ নাম্বাৰ যিহেতু থাকিবই আপোনালোকে বাইদেউৰ পৰা ফোনযোগে যোগাযোগ কৰি সেইখিনি প্ৰডাক্ট আপোনালোকে ল'ব পাৰিব আৰু কি আছে বাইদেউ আৰু লগতে কি হয় আপোনাৰ মিলেটটো মিলেট মানে এইটো ফক্সটেল মিলেট কণী ধানৰ যিটো চাউল এই চাউলটো এইটো মই মাজুলীত সুমন্ত বৰুৱা আৰু লক্ষীবী বাইদেউৰ পৰা কাৰণ তেওঁলোকে খেতিহে কৰে তাৰ পৰা মই এই বিস্কুটটো কিন্তু মিলেটৰ পৰা বিস্কুট কেক বনাওঁ কিন্তু মোৰ মেইন বিস্কুটটোৱে মাৰ্কেটত পুৰা চলি আছে মিলেটৰ পৰা বিস্কুট বনাইছে মিলেটৰ পৰা আৰু মোৰ বিস্কুট ময়দা নহয় এতিয়া কাঠফুলাৰ বিস্কুটটোতো মোৰ ময়দা নাই আটা আছে কাৰণ ময়দা মানুহে আজিকালি নাখায় এইটো আটা আৰু মিলেট মই প্ৰথম অৱস্থাত আচাৰ কৈছিলো কিন্তু আচাৰ মানে কাঠফুলাৰ পৰাই কৈছিলে নহয় প্ৰথম ভোট জলকীয়া খাৰলি পানী টেঙা কিন্তু হ'লেও প্ৰথম আচাৰটোতো এৰি দিব নোৱাৰো মই এই ভোট জলকীয়াটো এৰি দিয়া নাই এইটো থাকিব বুটগুৰি আজি বুটগুৰি এদাই হ'ল আৰু লগতে এনেকে জালুকৰ শুকান জালুক আমি কৃষকৰ পৰা কেঁচা জালুকটো আনি এইখিনি আজৰি সময়খিনি আজৰি বুলিবলৈ নাই তাতে
আজি সময় উলিয়াই এইখিনি কৰোঁ। আৰু কাঠফুলাৰ পৰা আপোনাৰ আৰু কি কি আপোনাৰ প্ৰস্তুত কৰিব পাৰি? আপোনাৰ কাঠফুলাৰ প্লেনিং কেনেকুৱা আছে ভৱিষ্যতে? মোৰ কি হয়, কাঠফুলাৰ আমি বিশেষকৈ যিটো গুটি চিটটো স্পনটো আমি বাহিৰৰ পৰা আনো, আৰু আমি অসম এগ্ৰিকালচাৰ পৰা কৃষি বিশ্ববিদ্যালয়ৰ পৰা আনো, কিন্তু তেওঁলোকে আমাৰ যিমানখিনি মানে প্ৰয়োজন হয় সিমানখিনি তেওঁলোকে দিব নোৱাৰে। এতিয়া মই শিলিগুৰিৰ পৰা আনো, ভাল লেবৰেটৰীৰ পৰা আনো। ভৱিষ্যত পৰিকল্পনা মোৰ এটা লেবৰেটৰী খোলা, আৰু লগতে এতিয়া অসমতহে মই কৰি আছোঁ, ঠিক মানে এনেকুৱা অসমৰ মানুহখিনিৰ লগত বাহিৰৰ, আৰু ভৱিষ্যতে অসমৰ বাহিৰৰ মানুহখিনিৰ পৰা ময়ো শিকিম, তেওঁলোকেও আমাৰ পৰা শিকিব, সেই পৰিকল্পনাটো কৰি আছোঁ। বাইদেউ আচলতে সুদূৰ প্ৰসাৰী পৰিকল্পনা। বাইদেউ কেৱল অসমতে আবদ্ধ হৈ থাকিব বিচৰা নাই, ভৱিষ্যত পৰিকল্পনা আছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ বাইদেৱে মানে নিজে শিকিব, আৰু যাতে এই ব্যৱসায়টো প্ৰচাৰ কৰিব পাৰে তাৰ বাবেও বাইদেৱে চেষ্টা কৰি আছে। বাইদেউ এই পৰিকল্পনা নিশ্চয় সফল হ'ব। লগালগ এনেও মোক মানে অসমৰ বাহিৰত ঠিক যোগাযোগ কৰি আছে, খুব কম সময়ত তাৰমানে আমি ভাল খবৰ শুনিবলৈ পাম। নিশ্চয়, অতি ভাল কথা। এনেধৰণে বাইদেৱে আচলতে কাঠফুলাৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰিছে। এইখিনি বাইদেৱে লাভ কৰা বিভিন্ন বঁটা বাহন। মই এতিয়া আপোনাৰ ভুৱনেশ্বৰত 8 মাৰ্চৰ দিনাখন এইটো ICAR ৰ ফালৰ পৰা অন্নপূৰ্ণা এৱাৰ্ডটো পাইছে। এয়া অন্নপূৰ্ণা এৱাৰ্ড পাইছে ICAR ৰ পৰা, ভুৱনেশ্বৰত বাইদেৱে এই 8 মাৰ্চৰ দিনা লাভ কৰিছে। এনেদৰে বাইদেৱে আচলতে বিভিন্ন ধৰণৰ বঁটা বাহনেৰে সন্মানিত হৈছে। আচলতে সন্মানিত হোৱাৰ যোগ্য আচলতে বাইদেউ, সেইটো কাৰণে আচলতে হৈছে। আৰু এইফালে যদি চাই আপুনি বাইদেউৰ বিভিন্ন সভা সমিতিত বা বাইদেউক যিখিনি এৱাৰ্ড দিছে, মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে বাইদেউ আছে, আৰু এয়া আমাৰ DC ছাৰৰ সৈতে আছিল। নহয়, এয়া আমাৰ, মই যেতিয়া খেতি আৰম্ভ কৰিছিলোঁ, অশোক কুমাৰ বৰ্মন ছাৰ আমাৰ তেতিয়া উপায়ুক্ত আছিলে, ছাৰে মোক সহায় কৰিছিলে। এতিয়াও ছাৰৰ লগত মোক যোগাযোগ, ছাৰে মোক নিজৰ ছোৱালী হিচাপে ব্যৱহাৰ কৰে, মানে একদম পুৰা মৰম কৰে দেই তেনেকে। আৰু মোৰ এই হেৰিটোত অকল এজন ব্যক্তি মই সেই কথাটোলৈ আপোনাক যামেই। আপুনি আচলতে ইমান ধুনীয়াকে কৰি আছে। আমি একঅৰ্থত মানুহে ভাবে কি কাঠফুলা খেতি কৰিছে আৰু কৰিছে, তাৰ পৰা কোনোবাই ইনকম কৰিছে বা ব্যৱসায় বাণিজ্য কৰিছে এনেকে ধৰণে, কিন্তু আপোনাৰ আচলতে উদ্দেশ্যটো বা লক্ষ্যটো তেনেকুৱা নহয়। আপুনি এনেধৰণে যে আৰম্ভ কৰিলে, কাঠফুলাৰ পৰা যে এনেকে ধৰণে মই আগবাঢ়ি যাব পাৰিম বা স্বাৱলম্বী হ'ব পাৰিম বা 10জনক মানে উপকাৰ কৰিব পাৰিম, কেনেকে ধৰণে মনলৈ আহিল আৰু আপোনাক কোনে কেনেধৰণে অনুপ্ৰাণিত কৰিলে, সেই কথাখিনি অকণমান আমাৰ দৰ্শকক জনাব। যেতিয়া মই প্ৰথম আৰম্ভ কৰিছিলোঁ, তেতিয়া মানে কি হয়, আপোনাৰ গ্ৰেণ্ড ফ্ৰণ্টনৰ টীম লিডাৰ মৃদুল বৰুৱা ছাৰ শিৱসাগৰ, তেখেতে মোক ঘৰত আহি মোক সহায় কৰিছিলে। আৰু কি হয়, মোৰ ফটোৰ ষ্টেটাছত দি, তেতিয়া মই এখন সৰু টেবুল লৈ মেলাবিলাক কৰোঁ। তেতিয়া কিন্তু লোক আচাৰ বিকো, মেঘা ফুড প্ৰডাক্ট তেওঁলোকৰ, সেই মৃদুল বৰুৱা ছাৰে সহায় কৰিছিলে। মোৰ এজনৰ ক'লে দিগদাৰ হ'ব। তাৰপিছত আৰু মেঘালী বাইদেৱেতো মোক বহুত ছাপোৰ্ট দিছিলে। মেঘালী বাইদেৱে মোক কৈছিলে, মাধুৰীমা, মই যিদিনাখন বাইদেউক লগ পাইছিলোঁ, তুমি আজিৰ পৰা পাছলৈ চাবলগীয়া নহয়, আৰু তুমি মোক ভগৱান লগ পাইছা বুলি কোৱা। সেই দিন ধৰি বাইদেউক লগ পোৱাৰ দিন ধৰি এটা বেলেগ হয়। আৰু মই এই ছাৰৰ কথা কৈছোঁ, অশোক কুমাৰ বৰ্মন ছাৰ, আৰু তেনেকৈ তাৰমানে কি হয়, আৰু মোৰ প্ৰথম নিউজ আছিলে আছাম প্লাছৰ ৰিয়া, ৰিয়াই দিছিলে, আৰু ৰিয়াৰ পৰা মোৰ এখন বেলেগ মানে বজাৰ বুলি নহয়, ট্ৰেইনিঙৰ এটা বেলেগ পাতনি মিলিছিলে। তাৰপিছত জিতেন চৌধুৰী দৈনিক অসম, দাদাৰ লগত মোৰ এতিয়াও মানে পুৰা এসপ্তাহৰ মূৰে কথা বতৰা চলি থাকে। দাদাইও মোক মানে এটা বাতৰি কৈছিলে, সেই বাতৰিটোৰ পৰা CM ছাৰৰ পেজত দিছিলে, তাৰ পৰাও মোক অসমৰ বিভিন্ন ঠাইৰ মানুহে জানিছিলে। তাৰপিছত সেইখিনি কৰি থাকোঁতে আমাৰ নিয়মীয়া বাৰ্তাৰ মই কৈছিলোঁ যিটো দাদাই মানে মোৰ এটা নিউজ দিয়াৰ পাছত মোৰ নিউজ লাইভ এনেকৈ বিভিন্ন চেনেলে মোক যোগাযোগ কৰি শেষ টাইমত যিটো দাই তাৰমানে এটা বেলেগ পৰ্যায়ত লৈ গৈছিলে, লৈ যোৱা নাই, তেওঁলোকে প্ৰচাৰ কৰিছিলে, আৰু মই আগবাঢ়ি যাবলৈ সক্ষম হৈছিলোঁ। আৰু বিশেষকৈ চবতকৈ ভাল লগা কথা, মোৰ লগত মই আছোঁ কাৰ লগত, তাৰমানে মই অসম কৃষি বিশ্ববিদ্যালয়ৰ লগত থকা মানে মোৰ বহুত সাহস। আমাৰ যোৰহাট উদ্যোগ DICC অফিচ আৰু আমাৰ কৃষি বিভাগ যোৰহাটৰ, তেনেকৈ মানে আৰু RCT তেওঁলোকৰ লগত আছোঁ, সেইখিনিয়ে মোৰ বহুত মানে এটা মোৰ কাৰণে সাহস। আৰু এই ডিপাৰ্টমেণ্টৰ লগত সদায় থাকিব লাগে মানে কি হয়, তেওঁলোকে মোক কোনটো লাইনত গ'লে ভাল হয় তেনেকৈ সেইখিনি কৰি, আৰু যিমানখিনি মানুহ আছে প্ৰত্যেকেই কিন্তু মোক ছাপোৰ্ট দিছে, কোনোদিন নিৰাশ কৰা নাই। এটাই কৈছে, আৰু মোক মানে কি হয়, KVK আমাৰ কৃষি বিকাশ কেন্দ্ৰৰ
সঞ্জয় বৰঠাকুৰ ছাৰে মই তেখেতৰ নাম ল'বলৈ পাহৰি গৈছোঁ ছাৰে মই যেতিয়া প্ৰথম কৃষি বিকাশ কেন্দ্ৰত গৈছোঁ ছাৰে মোক এষাৰ কথা কৈছিলে মাধুৰীমা তুমি কাঠফুলাৰ ৰাণী হ'বলৈ চেষ্টা কৰা মই তেতিয়া মানে ভাবিছিলোঁ সেইটো কেনেকৈ সম্ভৱ কিন্তু এদিন নহয় এদিন পাৰিমগৈ চাগে কিন্তু ছাৰক মই এই কথাটো আজিহে উল্লেখ কৰিছোঁ আগতে কেইবাটাও বাতৰি হৈ গৈছে মই তাত পোৱা নাছিলোঁ কিন্তু মই ভাবিছিলোঁ যেতিয়া ছাকচেছ হ'ম ছাৰক ক'ম কিন্তু নহয় ছাৰৰ কথা ক'বলৈ থাকি যায় সেইটো কাৰণে কৈছোঁ আৰু মানে কি ছাৰেও কেতিয়াবা মনত দুখ কৰে কিন্তু বাইদেউ আচলতে কাঠফুলাৰ ৰাণী হ'বলৈ আচলতে আমাৰ এজন কৃষি বিষয়াই তেখেতক কৈছে যে কাঠফুলাৰ ৰাণী এদিন হ'ব সঁচা অৰ্থত বাইদেউ আজিৰ দিনত আমি যিখিনি দেখিছোঁ বা যিখিনি নাই সময় নহয় আচলতে আপুনি যিখিনি আপোনাৰ দৃষ্টিত আপুনি দেখিছে কিন্তু আমি যিটো দেখিছোঁ বা আপুনি আজিৰ তাৰিখলৈকে যিখিনি কৰিছে আমি আশা কৰিম বা আমি সেইটো আশা ঠিক নহয় ভৰসাই কৰিছোঁ অতি কম দিনৰ ভিতৰত বাইদেউ কাঠফুলাৰ ৰাণী হ'ব আমি সেইটো আশা কৰিছোঁ আৰু নিশ্চয় সফলতা লাভ কৰিব মোৰ লগতে আমিওতো ইমান আৰ্থিকভাৱে স্বচ্ছল নহয় অসমৰ বিভিন্ন ঠাইত যিখিনি মানে আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে যাতে চৰকাৰী আঁচনি পাছত নদৌৰি এনেকৈ নিজে কৰ্মমুখী হয় মোৰ এইটো প্ৰথম উদ্দেশ্য কাৰণ চাওক আজি এখন চৰকাৰ আছে মই চৰকাৰ সমালোচনা নাই আজি এইটো আঁচনি দিছে কাইলৈ বেলেগ চৰকাৰ আহিলে আঁচনিটো নাইকিয়া হ'ব তেতিয়া মহিলাসকলে কি কৰিব যদি হাতৰ বিদ্যা থাকে তেতিয়াও মানে দিগদাৰ নহয় বাইদেউ অতি গুৰুত্বপূৰ্ণ কথা কৈছে আমাৰ আচলতে চৰকাৰী আঁচনিলৈ আমি বাট নাচাই আমি নিজে যদি কৰোঁ বাইদেৱে আপোনালোকক ধুনীয়া উদাহৰণ এটা দিলে যে এটা বেগৰ পৰা ৪৫ দিনত আপোনালোকে ২০ৰ পৰা ২৫ টকা খৰচ কৰি ৩০০ টকা উপাৰ্জন কৰিব পাৰে আৰু নিজৰ খেৰ হ'লে নিজৰ খেৰটো গাঁৱততো আমিতো দেখিছোঁ গাঁৱত প্ৰত্যেক ঘৰতে খেৰ থাকে এতিয়া বেলেগৰ পৰা খেৰ কিনি আনিলে এটা বেগত ৪০ টকা ওপৰ যাব চবৰেতো খেৰ নাথাকে তথাপি গাঁৱততো অধিক সংখ্যক মানুহৰ খেৰ আছে গতিকে খেৰ থকা মানুহে ৫,০০০ একদম মিনিমাম মূলধন ৫,০০০ টকাৰ পৰা কৰিব পাৰিব গতিকে কৰ্ম সংস্কৃতিটো আচলতে গঢ়ি তুলিব লাগে বাইদেউৰ উদ্দেশ্য সেইটোৱেই বাইদেৱে চৰকাৰক সমালোচনা কৰা নাই বাইদেৱে এটা কথা কৈছে যে আমি কৰ্ম সংস্কৃতি গঢ়ি তুলিব লাগে কৰ্ম সংস্কৃতিৰ জৰিয়তে স্বাৱলম্বী হ'লে নিজে স্বাৱলম্বী হোৱাৰ লগতে আমাৰ অসমৰ অৰ্থনীতিৰ ভেটিও টনকিয়াল হ'ব গতিকে সেইটোৱে উদ্দেশ্য এইবাৰ মহিলা কেইগৰাকীমানক কৈছোঁ চবেই যে কাঠফুলা কৰিব সেইটো নহয় এইবাৰ ১০-১৫ গৰাকী যোৰহাটৰ মহিলাক কৈছোঁ তেওঁলোকে এতিয়া কিছুমানে কি কয় ধান কাটি যোৱাৰ পিছত খেৰটো নৰাটো জ্বলাই দিয়ে এতিয়া মই তেওঁলোকক কৈছোঁ সেই খেৰখিনি আপোনালোকে মেজি পাতক আৰু এইটো সময়ত আমাৰ খেৰ পাবলৈ দিগদাৰ হয় আমাৰ থাকে কিছুমান মানুহে খেৰ নাপায় এইটো সময়ত তেওঁলোকে সেইটো ব্যৱসায় কৰিব কাৰণ ঘৰত যদি এগৰাকী মহিলা 10টা মেজি পাতি থয় তেওঁ এই খেতি পথাৰ দিনত অলপ অভাৱ হয় এই অভাৱৰ সময়ত যদি সেই 10টা মেজি বিকি দিব পাৰে খেৰৰ মেজি মই 15-10 গৰাকী মহিলাৰ লগত কৈছোঁ তেওঁলোকে মানে বেছি দিন নাই হোৱা মোৰ এইটো ধাৰণা এসপ্তাহ তেওঁলোকে খুব মানে আপোনাৰ চিন্তাটো আচলতে সুদূৰ প্ৰসাৰী কেলে কৈছোঁ ইটোৰ লগত সিটো জড়িত হৈ আছে আজি যদি গাঁওখনত যদি দুজনী মানুহে আপোনাৰ কাঠফুলা খেতি কৰিলে দুজনী মানুহ খেৰ ষ্টক কৰিলে সেই দুগৰাকী খেৰ আচলতে বাহিৰলৈ যাবই নালাগে সেই গাঁৱত যি দুগৰাকীয়ে খেতি কৰিব তেওঁলোকলৈ যাব আৰু মানে কি হয় খেতিয়কে যেতিয়া খেৰটো জ্বলাই দিয়াতকৈ পইচাটো পাব কাৰণ মই কালি এগাড়ী খেৰ আনিছোঁ সেই গাড়ী খেৰত মোৰ ২০০০ টকা ধান যেতিয়া যায় তেতিয়াতো ৫০০-১০০০ ৫০০ টকা ৫০০ টকাত যদি আমি তেনেকৈ খেৰ ষ্টক কৰি ৬ মাহৰ পাছত যদি ২০০০ত বিকো বহুত স্বাৱলম্বী হ'ব অতি ধুনীয়া মেছেজ বাইদেৱে দিবলৈ চেষ্টা কৰিছে আৰু বৰ্তমান তেওঁলোকে সেইটো মানে মেজিৰ কাৰণে জেগা ঠিক কৰিছে যিগৰাকীক আপুনি কৈছে তেওঁলোকে কৈছে যে তুমি ভাল হেৰি দিলা আমি এইটো কৰিম কিন্তু তেওঁলোকৰ খেৰ মই নানো আমাৰ যিখিনি মহিলাই কৰিব তেওঁলোকে কাৰণ চবৰটো খেৰ ষ্টক কৰিবলৈ জেগাও নহয় এয়াই মাধুৰীমা দত্ত বাইদেউ এক অনন্য ব্যক্তিত্ব সম্পন্ন ব্যক্তি তেখেতে নিজৰ লগতে সমাজখনৰ বাবে অসমৰ অৰ্থনৈতিক ভেটি টনকিয়াল হোৱাৰ বাবে বিভিন্ন চিন্তা চৰ্চাৰ আপোনালোকে ইতিমধ্যে শুনিলেই তেখেত আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছে আৰু বাইদেউৰ লগত সহযোগ আগবঢ়ায় বা বাইদেউৰ সহায় লৈ আপোনালোকো আগবাঢ়ি যাব পাৰিব আপোনালোকেও যদি এনেধৰণে কাঠফুলা খেতি কৰি আগবাঢ়ি যাব বিচাৰে তেতিয়াহ'লে বাইদেউৰ লগত যোগাযোগ কৰিব বাইদেৱে আপোনালোকক কেনেধৰণে প্ৰশিক্ষণ ল'ব সম্পূৰ্ণ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিব আৰু যদি আপোনালোকে বহল ভিত্তিত কৰিব বিচাৰে কেনেধৰণে আপোনালোকে নিজৰ মূলধন নহ'লে লোন লৈ এই ব্যৱসায় জৰিয়তে আগবাঢ়ি যাব পাৰিব সম্পূৰ্ণ সহযোগিতা বাইদেৱে কৰিব বাইদেউ আচলতে বহুত ব্যস্ততাৰ মাজতো আমাক ইমান সময় দিয়াৰ বাবে বাইদেউক আপোনাক আমি ধন্যবাদ জনাইছোঁ আমাৰ এনেধৰণে আমি আচলতে আপোনালোকৰ মাজলৈ বাইদেউৰ নিচিনা যোগাত্মক চিন্তাৰ ব্যক্তিসকলক লৈ আপোনালোকৰ মাজলৈ আমি ভিডিঅ' লৈ যোৱাৰ চেষ্টা কৰোঁ আজিও তেনেদৰে বাইদেউৰ ওচৰলৈ আহি আপোনালোকৰ মাজলৈ ইতিবাচক বাৰ্তা দিয়াৰ প্ৰয়াস কৰিলোঁ
ভৱিষ্যতৰ দিনত এনেকুৱা ধৰণৰ আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিম আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে আপোনালোকে অনুসন্ধান চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে ভৱিষ্যতৰ দিনত আপোনালোকে এনেধৰণে আমাৰ দ্বাৰা অনুসন্ধানৰ যোগেদি ইতিবাচক বাৰ্তাসমূহ পাই থাকিব পাৰে। মই আপোনালোকক এইটোৱে কৈছোঁ, আপোনালোকৰ অনুসন্ধান আমি যেনেকৈ নতুন নতুন চিন্তা লৈ আগবাঢ়িছোঁ, আপোনালোকৰ ভৱিষ্যতে যাতে তেনেকৈ নতুন নতুন চিন্তাধাৰালৈ আগবাঢ়ি গোটেই অসমৰ পৰা যাতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাতে আপোনালোকক চিনি পায় আৰু অসমৰ বাহিৰতো যাতে আপোনালোকে যাব পাৰে। আপোনালোকে আৰু এনেকুৱা এটা আশা কৰোঁ, আপোনালোকৰ পৰা যাতে আমাৰ নিচিনা মহিলা গাঁৱৰ ভিতৰত থকা মহিলা পুৰুষ বা যুৱক যুৱতীসকলেও যাতে আগবাঢ়ি যোৱাত সহায় হয়, সেইটোৱে মোৰ আপোনালোকলৈ অনুৰোধ থাকিল আৰু আশীৰ্বাদ সদায় আছে। আমিনো কি আশীৰ্বাদ দিম, মানে লগতে শুভেচ্ছাও জনালোঁ। আপোনালোকৰ অনুসন্ধান ভৱিষ্যতে মানে আকাশ চুব পাৰেগৈ যাতে দেই। ধন্যবাদ জনাইছোঁ বাইদেউ। ঠিক আছে।